গগৈক ভয় কৰি বিধানসভালৈ নাহিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি ভয় খাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধানসভালৈকে নাহিলে। অখিল গগৈক ভয় কৰি কান্দিবলগীয়া পৰিস্থিতি হৈছে পীযুষ হাজৰিকাৰ। আৰু লগতে পীযুষ হাজৰিকা ডাঙৰীয়াৰ মুখ মই সম্পূৰ্ণৰূপে আজি বন্ধ কৰি দিলো। বিধানসভাৰ মজিয়াত অসমৰ গৃহ বিভাগক নাঙত কৰিলে এইবাৰ অখিল গগৈয়ে। আজি মই অসম চৰকাৰৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰি অসমৰ গৃহ বিভাগক একদম নাঙত কৰি দিলো। ভয়ংকৰ বিস্ফোৰণ এইবাৰ অখিল গগৈৰ। অসমৰ বিধানসভাৰ মজিয়াত আজি পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ। ৰাজ্যৰ আইন শৃংখলা আৰক্ষীৰ কাৰ্য পদ্ধতি আৰু গৃহ বিভাগৰ বিভিন্ন বিষয় উত্থাপন কৰি চৰকাৰক তীব্ৰ সমালোচনাৰে লক্ষ্য কৰিলে অখিল গগৈ। তেওঁৰ ভাষণৰ সময়ত শাসকীয় আৰু বিৰোধী পক্ষৰ মাজত কেইবাবাৰো তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। মই সুধি আছো TDNT সংখ্যা কিমান? TDNT সংখ্যাটো সুধিছো। তদন্ত হ'ব লাগে, মহোদয় তেওঁ সদস্যতা বাতিল হ'ব লাগে। অধ্যক্ষ মহোদয় বিধানসভাত অখিল গগৈ অভিযোগ কৰে যে ৰাজ্যৰ গৃহ বিভাগে বহু গুৰুত্বপূৰ্ণ বিষয়ত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে। আৰক্ষীৰ কাম কাজ, বিভিন্ন গোচৰৰ তদন্ত আৰু আইন শৃংখলা ব্যৱস্থাক লৈও তেওঁ একাধিক প্ৰশ্ন উত্থাপন কৰে। চৰকাৰে জনস্বাৰ্থৰ বিষয়সমূহত অধিক জবাবদিহিতা নিশ্চিত কৰিব লাগে বুলিও দাবী জনায় অখিল গগৈ। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই সময়ত সদনত উপস্থিত নথকাক লৈ বিৰোধী পক্ষই বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে। যদিও মুখ্যমন্ত্ৰী উপস্থিত নথকাৰ কাৰণ সম্পৰ্কে চৰকাৰৰ ফালৰ পৰা এই ঘটনাৰ সৈতে জড়িত কোনো আনুষ্ঠানিক ব্যাখ্যা দিয়া হোৱা নাই, সেয়ে তেওঁ অখিল গগৈক ভয় কৰি সদনলৈ অহা নাছিল বুলি নিশ্চিতভাৱে প্ৰকাশ কৰিছে এইবাৰ অখিল গগৈ। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈৰ অভিযোগসমূহৰ উত্তৰ দি চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ চেষ্টা কৰাৰ দাবী কৰিছে এইবাৰ অখিল গগৈ। আজি মই অসম চৰকাৰৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰি অসমৰ গৃহ বিভাগক একদম নাঙত কৰি দিলো। আৰু লগতে পীযুষ হাজৰিকা ডাঙৰীয়াৰ মুখ মই সম্পূৰ্ণৰূপে আজি বন্ধ কৰি দিলো। আজি মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি ভয় খাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধানসভালৈকে নাহিলে। ভয় খালে, তেওঁ জানে যে মই কি প্ৰশ্ন কৰিছো। ভয় খাই হিমন্ত বিশ্ব শৰ্মা আজি বিধানসভালৈ নাহিলে। উত্তৰ দিলে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই আজি কান্দিবলগীয়া পৰিস্থিতি হ'ল। মুখ বন্ধ হৈ গ'ল আৰু পীযুষ হাজৰিকাই কান্দো পৰিস্থিতি হ'ল আৰু মোক ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ বাধ্য হৈ গ'ল। মই আপোনালোকক আটাইতকৈ ইম্পৰ্টেণ্ট যিটো কথা ক'ব লাগে, মই ভাবো যে অসমৰ প্ৰত্যেকজন মানুহে যিটো কথা বুজি পাব লাগে যে অসমৰ আজিকালি থানাবিলাকত কোনো পধ্যে কোনো কেছ, সেইটো যদি এটেম্প টু মাৰ্ডাৰ হয়, ৰেপ কেছ যদি হয়, ৰেপ কেছ হৈছে কিন্তু মৃত্যু হোৱা নাই, তেতিয়াহ'লে সেই কেছটো আজিকালি থানাবিলাকত আজিকালি FIR নকৰে, ৰেজিষ্টাৰ নকৰে। গোটেই অসমত অকল বিজেপিয়ে, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ দিয়া কথা কেছকেইটাহে ৰেজিষ্টাৰ কৰে। অসমৰ থানাবিলাকত কেছবিলাকৰ এণ্ট্ৰি পুৰা, কেছবিলাকৰ FIR ৰেজিষ্টাৰ কৰাটো বন্ধ কৰি দিলে। সেইকাৰণে আজি মই অসম চৰকাৰৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰি অসমৰ গৃহ বিভাগক একদম নাঙত কৰি দিলো। আৰু লগতে পীযুষ হাজৰিকা ডাঙৰীয়াৰ মুখ মই সম্পূৰ্ণৰূপে আজি বন্ধ কৰি দিলো। দুই পক্ষৰ মাজত তীব্ৰ বাকযুদ্ধ চলাৰ ফলত কিছু সময়ৰ বাবে বিধানসভাৰ পৰিৱেশ উত্তপ্ত হৈ উঠে। অখিল গগৈৰ ভাষণ আৰু চৰকাৰৰ প্ৰতিক্ৰিয়াক লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক মহলত নতুন বিতৰ্কৰ আৰম্ভ হৈছে। শাসকীয় পক্ষই বিৰোধীৰ অভিযোগ নস্যাৎ কৰাৰ চেষ্টা চলাই থকাৰ বিপৰীতে বিৰোধীয়ে চৰকাৰক অধিক স্বচ্ছতা আৰু জবাবদিহিতাৰ দাবী জনাই আহিছে। এই ঘটনাই পুনৰ অসম বিধানসভাৰ ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰিছে। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি প্ৰত্যুত্তৰ প্ৰদান কৰে।